তিনিটা বস্তুৰ ওপৰত কেতিয়াও ভৰসা নকৰিব। 1 নম্বৰ নদীৰ পাৰৰ মাটি, 2 নম্বৰ ব্ৰেক নথকা গাড়ী আৰু 3 নম্বৰ ঘৰ এৰা নাৰী। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ। চৰিত্ৰহীন নাৰী চিনাৰ এটা সহজ উপায় হৈছে 1 নম্বৰ লাজেই হৈছে নাৰীৰ ভূষণ বা শোভা। কিন্তু অসৎ নাৰীক আপাত দৃষ্টিত ভদ্ৰ যেন লাগিলেও তেওঁলোকৰ সাজ পোছাক আচাৰ আচৰণত নিৰ্লজ্জ ভাৱ প্ৰকাশ পায়। 2 নম্বৰ অসৎ নাৰীয়ে বাৰে বাৰে লগ পাব বিচাৰিব আৰু তেওঁ অকলশৰে নিৰ্জন স্থানতহে লগ কৰিব বিচাৰিব। 3 নম্বৰ ইচ্ছা কৰি ইংগিত বুজোৱা কাপোৰ পৰিধান কৰে আৰু আচৰণে এনে ইংগিত দিয়ে যাতে সহজতে কোনো পুৰুষ তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰে। 4 নম্বৰ অসৎ নাৰীয়ে নানা অছিলাৰে আলোচনাৰ মাজলৈ যৌনতাৰ কথা আনি সন্মুখৰ পুৰুষজনক উত্তেজিত কৰাৰ চেষ্টা কৰে। 5 নম্বৰ যি নাৰী মদ্যপানৰ প্ৰতি আসক্ত তেনে নাৰীৰ পৰা দূৰ হৈ থাকিব। নিচাই তেনে নাৰীৰ সততাক বিনষ্ট কৰে, লগতে চৰিত্ৰ আৰু কুমাৰীত্বও হেৰুৱাই। 6 যি চকুৰ ইংগিতেৰে কথা কয় এনে নাৰীয়ে পুৰুষৰ চকুলৈ এইদৰে চাই থাকে যেন তেওঁৰ ভিতৰখন জ্বলি আছে। নাৰীৰ এই দৃষ্টি পুৰুষৰ সৰ্বনাশৰ কাৰণ। এনে নাৰীৰ পৰা সাৱধানে থাকিব। এনে নাৰীয়ে চকুৰ ইংগিততে আপোনাৰ সৰ্বস্ব লুটি নিব পাৰে। পৃথিৱীত কোনো মানুহেই পাৰফেক্ট নহয়, সেইবাবে কোনো মানুহকে অলপ জানিয়ে অযোগ্য বুলি ভাবি নল'ব। কাৰণ প্ৰত্যেকৰে এটা নিজস্ব স্থান আছে, যিটো স্থানত তেওঁৱেই শ্ৰেষ্ঠ। কোটিপতি ঘৰৰ ছোৱালী বিয়া পতাতকৈ দৰিদ্ৰ ঘৰৰ ছোৱালীক বিয়া পতা বেছি ভাল। কাৰণ দৰিদ্ৰ ঘৰৰ ছোৱালীক অহংকাৰ কৰিবলৈ একো নাথাকে, লোভ নাথাকে, মানুহক ৰেচপেক্ট কৰিব জানে। এনে ছোৱালীক বিয়া কৰিলে গোটেই জীৱন সুখত কটাব পাৰি। প্ৰতিগৰাকী নাৰীয়ে এজন বিশ্বস্ত পুৰুষৰ কান্ধ বিচাৰে। ভাল স্ত্ৰী আৰু ভাল মিস্ত্ৰী দুয়োজনেই বহু বেছি দামী। এজনে ঘৰ বনায় আৰু আনজনে ঘৰ সজায়। সৎ পথেৰে অৰ্জন কৰা ধন সৎ পথে যায় আৰু অসৎ পথে অৰ্জন কৰা ধন অসৎ পথে যায়। স্বৰ্ণৰ পৰিচয় পাথৰত ঘঁহিলে আৰু বন্ধুৰ পৰিচয় বিপদত পৰিলে। বেয়া মানুহৰ সৈতে বন্ধুত্ব বা শত্ৰুতা কোনোটোৱেই কৰা উচিত নহয়। কাৰণ মনত ৰাখিব, কয়লা গৰম হলে হাত পুৰে আৰু শীতল হলে হাতত কলা দাগ লাগে। নিজৰ সৰু সুৰা ভুলৰ ক্ষেত্ৰত সচেতন হওক, কাৰণ এনে সৰু সুৰা ফুটাই এখন বিশাল জাহাজকো ডুবাই দিব পাৰে। আজিৰ কথাখিনিৰ সৈতে যদিহে আপুনি একমত তেন্তে অৱশ্যে কমেণ্টত আপোনাৰ মত প্ৰকাশ কৰিব। লগতে ভিডিঅ'টো এটা লাইক কৰি সকলো শ্ৰেণীৰ লোকে যাতে এই কথাবোৰৰ পৰা উপকৃত হ'ব পাৰে তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ।